আধুনিক যুগ, ৰবটৰ যুগ। আমাৰ দৈনন্দিন জীৱনত ৰবটে কেনেকৈ আমাক প্ৰভাৱ পেলাব সেয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰচেছিং ইউনিট বা ফেক্টৰীত আমাৰ ৰবটে বা আমাৰ দৈনন্দিন জীৱনত কেনেকৈ ৰবটে প্ৰভাৱ পেলাব তাৰে আপোনালোকক চমু আভাস দিবলৈ গৈ আছোঁ। এয়া চাওক, এয়া বিভিন্ন ধৰণৰ ৰবট। নমস্কাৰ ৰাইজসকল, সমূহ অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই চাইনালৈ আহিছিলোঁ বিশেষ কাৰণত। সেইটো হৈছে কেণ্টন ফেয়াৰ, যিখন ফেয়াৰ পৃথিৱীৰ সৰ্ববৃহৎ ফেয়াৰ বুলি জনাজাত। আৰু ইয়াত জানে ইমান হাই টেকন'লজিৰ এইখন এখন মেলা। ইয়াত আপোনালোক প্ৰত্যেকৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰত্যেকজনৰ কাৰণে ইয়াত অতি প্ৰয়োজনীয় যিখিনি আহিলা পাতি, সা সামগ্ৰী, মেচিনেৰী আপকামিং, আমি ভৱিষ্যত প্ৰজন্মই কি বিচাৰিব আৰু কি হ'বলৈ গৈ আছে। মই ইয়াত বিশেষকৈ আজি ভিডিঅ'টোত ৰবটে আমাৰ দৈনন্দিন জীৱনত কেনেকৈ ধৰণে তাৰ অৰিহণা আৰু আপকামিং সময়ত আহি থকা ভৱিষ্যতটোক কেনেকৈ সকাহ দিব তাৰে বিতং তথ্য দিবলৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টি ভাল ধৰণে চাব আৰু মই তাৰে আভাস দিছোঁ। এইটো হৈছে পেৰালাইচিছ ৰোগীৰ বাবে প্ৰয়োজনীয় আহিলা। এইটো হ'ল ৰবট। এইটো পিন্ধি লৈ পেলাই পেৰালাইচিছ ৰোগীয়ে অনায়াসে চলা ফুৰা কৰিব পাৰে, মাত্ৰ তেওঁ ব্ৰেইন থাকিলেই হ'ল। আৰু এইবিলাক হৈছে লন মৱাৰ জাতীয়, মানে আমি ডাঙৰ ডাঙৰ লনবিলাক চাফা কৰিবৰ কাৰণে ঠিক এনেকুৱা ধৰণৰ ৰবট ব্যৱহাৰ কৰিব পাৰোঁ। এয়া চাওক কেনেকৈ ধৰণে কাম কৰিছে। অন্যান্য ছেক্টৰত আমি বিভিন্ন প্ৰচেছিং ইউনিটত আমি এনেকুৱা ধৰণৰ ৰবট ব্যৱহাৰ কৰোঁ। তাৰে চমু আভাস দিছোঁ। এয়া তেনেকৈ এটা পেইন ধৰিছে বা আমি টাৱলখন ক'ৰবাৰ পৰা উঠাই আনিব পাৰি, ঠিক তেনেকুৱা ধৰণৰ কাম। ইয়াত অৱশ্যে আমি যথেষ্ট ভিৰৰ বাবে মানে সম্পূৰ্ণ তথ্যবিলাক আহৰণ কৰিব পৰা নাই, সেয়েহে থুলমূল দেখাইছোঁ। আৰু এইটো এটা হৈছে আপোনাৰ হোটেল ব্যৱসায়িকভাৱে। ধৰি ল'লোঁ ইয়াত আমাৰ কি হয়, ফ্ৰেঞ্চ ফ্ৰাই বনায়। ফ্ৰেঞ্চ ফ্ৰাই প্ৰক্ৰিয়াটো কেনেকৈ বনাইছে তাৰে অলপ আভাস দেখাইছোঁ। চাওক, এইটো ট্ৰেখন তেনেকৈ লৈ গ'ল, তেলত ডুবাই দিছে, তাৰপিছত আকৌ অন্য এখন ট্ৰে নিব। মানে ইয়াত আমাক দেখায়ো আছে, আনকো বুজাই আছে। গতিকে মাজে মাজে এইটো শ্ল' হৈ গৈছে। এতিয়া অন্য এটা ট্ৰেন লৈছে, আকৌ গৈ পেলাই এইটো দিছে। এইবিলাক কথাটো বুজি পাইছে আপোনালোকে। গতিকে খুব আজিকালি কম মানুহতে বা এটা ৰবট থাকিলে সেই কাৰ্যখিনি তেওঁ নিজে সম্পাদন কৰি থাকে। এতিয়া প্ৰথম দিয়া যিটো কেন, তাক এতিয়া জোকাৰি দিব। চাওক, এই তেলত তেনেকৈ জোকাৰি দিছে। গতিকে ঠিক এনেকুৱা ধৰণৰ কামবিলাক ৰবটৰ দ্বাৰা পৰিচালিত হয়। আমি বিভিন্ন ছেক্টৰত ইয়াৰ উপযোগিতা আছে। অকল হোটেল বুলিয়ে নহয়, যিবিলাক প্ৰচেছিং ইউনিটত আজিকালি মানুহ কম লাঘৱ হ'বৰ কাৰণে, কষ্ট লাঘৱৰ কাৰণে, কম মানুহৰ কাৰণে এনেকুৱা ধৰণৰ ৰবট ব্যৱহাৰ কৰে। কিমান ভিৰ চলি আছে ভাবক, ভাবিব নোৱাৰি, ইফালে ইফালে যাব নোৱাৰি। মই ভিডিঅ'টো বহুত কষ্ট কৰিবলগীয়া হৈছে আৰু ইমান সমাগম বেছি, গতিকে সেইটো সময়ত বহুত কথা ওলট পালট হৈ যায়। আৰু এইবিলাকো তেনেকৈ ঠিক প্ৰচেছিং ইউনিটৰ বাবে বটলিং ফেক্টৰী বা এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এইবিলাক ৰবট, যাক যেনেকুৱা ধৰণৰ প্ৰয়োজন হয় সেইটো হিচাপত ৰিকুৱাৰমেণ্ট তেওঁলোকে ল'ব আৰু আপোনালোকক সেই সঁজুলিবিধ বনাই দিব। ইয়াত দেখিছে, একেটা ৰবটে 2-3টা ধৰণৰ কাম কৰিব পাৰে। তাৰ যিবিলাক এচেছৰিজ থাকে, এচেছৰিজবিলাক চেঞ্জ কৰি মেলি প্ৰগ্ৰেমিং কৰাৰ লগে লগে সেইবিলাক কাম তেনেকৈ ধৰণে হৈ থাকে। বিভিন্ন ক্ষেত্ৰত আমি য'ত যেনেকুৱা প্ৰয়োজন হয় ইয়াৰ পৰাই আমি আভাস ল'ব পাৰিছোঁ। এতিয়া আমি দেখিছোঁ ইয়াত এইটো এটা বেলেগ ধৰণৰ ইউনিট। তাৰোপৰি হোটেলৰ যিবিলাক ডাঙৰ ডাঙৰ গ্লাছ থাকে, সেই গ্লাছবিলাক কেনেকৈ চাফা কৰিছে সেই মেচিনটো ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক দেখাম। বা চুইমিং পুল কেনেকৈ চাফা কৰে, বা অন্যান্য ঘৰ চৰ কেনেকৈ চাফা কৰে, এইখন এতিয়া এইবিলাক বস্তু এয়া চাব দেই। এতিয়া এইবিলাক হাতৰ আকাৰে যিকোনো বস্তু ধৰি মেলি ইটো সিটো কাম কৰিব পাৰে। ইয়াক আমাক অলপ বুজাই দিছিলে তেখেতলোকে।
এইখিনি তথ্যত যথেষ্ট অসুবিধা হৈছে। আমি কিবা এটা বিচাৰিছিলোঁ, তেওঁলোকে উলিয়াই দিওঁতে মেলোতে আনকো দেখাবলগীয়া আছে। আৰু এইটো এটা চাওক, এইটো যেনেকৈ আমাৰ ধুমুচ মাৰিছে, ঠিক তেনেকুৱা ধৰণৰ মানে প্ৰয়োজন সাপেক্ষে এইবিলাক কাম কৰিব পাৰে। এইবিলাক ক্লিনিং কৰিছে, চুকে কোণে ক্লিন কৰিব পাৰে। মানুহ নহ'লেও অন্ততঃ দেখিছেনে আজি ৰবটে গোটেই দুনিয়াত কেনেকুৱা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। তাৰ উপৰি এইবিলাক দেখিছে, এতিয়া বহিছে আমাক, আমি একে সময়তে বহুতখিনি দেখাবলগীয়া হৈছে। তাৰ বাবে আমি ভিডিঅ'টো কৰোঁতেও মোৰ যথেষ্ট অসুবিধা হৈছে। এতিয়া ইয়াৰো ঠিক প্ৰত্যেকৰ অকণমান হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এই ৰবটটো তেনেকৈ খুব শ্ল'কৈ চলাইছে তেওঁলোকে, কাৰণ মানুহক বুজায়ো আছে আৰু প্ৰগ্ৰেমিংটো সেইটো হিচাপতে তেওঁলোকে ছেট কৰি দিয়া আছে শ্ল'কৈ। মানে বহুত ফাষ্ট হ'লেও কিছুমান অঘটনো ঘটিব পাৰে। এইবিলাক হোটেল ডেলিভাৰীৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। এইবিলাক ছিকিউৰিটিৰ কাৰণে এইবিলাক তেনেকুৱা ধৰণৰ চাই থাকিব আৰু মানে মেছেজটো পঠিয়াই দিব, খবৰটো দি দিয়ে, ঠিক তেনেকুৱা ধৰণৰ। এইবিলাক দুৰ্গম এলেকাত যাব পাৰে বা যথেষ্ট ৰিক্সি কাম কৰিব পাৰে। ইয়াত চাব আমি এই কেনেকৈ ধৰণে গ্লাছ চাফা কৰিছে। এয়া হোটেলৰ গ্লাছ চাফা কৰিছে, এইটো ওপৰলৈ গৈ আছে ৰাইট চাইডে, এইটো সৰু বস্তুটো ই গৈ গ্লাছখন চাফা কৰি আহিব এতিয়া। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু যথেষ্ট ভিডিঅ' মই ইয়াত গোটেই মাহটো বিভিন্ন তথ্য সম্বলিত আপোনালোকক ভিডিঅ' আগবঢ়াই থাকিম। গতিকে অনুৰোধ থাকিল আপোনালোকে শ্বেয়াৰ কৰক আৰু মানে ছাবস্ক্ৰাইব কৰি বহুতে চাব পৰা কৰক। আৰু এইটো হৈছে এটা ছ'লাৰ পেনেলবিলাক কেনেকৈ চাফা কৰে। ইয়াততো বৃহৎ ডাঙৰ ছ'লাৰ আছে, আমাৰ অসমত নাথাকিব পাৰে, কিন্তু বিভিন্ন দেশত এনেকুৱা ছ'লাৰৰ দ্বাৰা চলে। এটা ডাঙৰ বিল্ডিং ছ'লাৰ চাফা কৰিবৰ কাৰণে মানুহ উঠিব নোৱাৰে। পেনেল বৰ্ডৰ যিবিলাক এইটো ছেগমেণ্ট থাকে, ছেগমেণ্টবিলাক চাফা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ৰবট ব্যৱহাৰ কৰে। ভাবক কিটো পৰ্যায়লৈকে আজিৰ দুনিয়া। আৰু সেইকাৰণে এইখন এখন কেণ্টন ফেয়াৰ, ইয়াত আমি স্বচক্ষে এই ৰবটবিলাক দেখিছোঁ। আৰু এটা এইটো হৈছে টয়, মানে এইবিলাক সৰু ল'ৰা ছোৱালী যেতিয়া কিছুমান ঘৰত অকলশৰে থাকিবলগীয়া হয়, তেতিয়া এনেকুৱা ধৰণৰ ৰবটৰ দ্বাৰা তেওঁলোকে অনুপ্ৰাণিত হ'ব আৰু যথেষ্ট সকাহ দিব। আনকি মহিলাও অকলে থাকিলে তেওঁলোকে এনেকুৱা ধৰণৰ ৰবট ব্যৱহাৰ কৰিব পাৰে। কিমান ভিৰ এই এৰিয়াটোত, মানে অসম্ভৱ ভিৰ। আটাইতকৈ ভিৰ আছে যদি এই ৰবটিক এৰিয়াটোত। ইয়াত আমি ভাল ধৰণে কোনো এটা হেৰি কৰিব পৰা নাই। এইটো এটা হৈছে মই ক'ল্ড কফি একাপ খাব বিচাৰিলোঁ, ইয়াত তেনেকৈ ধৰণে বনাই আছে আৰু মোক পৰিৱেশন কৰি তেওঁলোকে দেখালে। ইয়াত চাওক কি ধুনীয়াকৈ কফি কাপ ওলাই আছে, চাব এইয়া কফি পৰিছে। তাৰ আগতে এইফালৰ পৰা দুটা আইচ দিলে অলপ, আৰু মোক এতিয়া এইটো আগবঢ়াই দিব। এয়া মই ল'লোঁ। এয়া চাওক আপোনাৰ সন্মুখত, এয়া মই খাইছোঁ দেই। ইয়ালৈ আহি এয়াই সৌভাগ্য যে একাপ ৰবটৰ দ্বাৰা নিৰ্মিত কফি খাবলৈ পালোঁ। এয়া চাওক, কিছুমান আমি ভাৰসাম্য নথকা, আমি কিছুমান কাম কৰিব নোৱাৰা কাম ৰবটে কৰি থাকে। আমাৰ যি শক্তিয়ে নুকুলায়, এই পাহাৰৰ ওপৰত দুৰ্গম এলেকাত গৈছে। এয়া দেখিছে চুইমিং পুল চাফা কৰিছে, ৰবটৰ দ্বাৰা চুইমিং পুল চাফা। কিমান মানুহ কম লগা হৈছে। এই কামটো ই নিৰ্দিষ্ট সময়ত সমাপন কৰি থাকিব। গতিকে ৰবটৰ দুনিয়া, ৰবটে আজি আমাৰ পৃথিৱীখনক কেনেকুৱা ধৰণৰ কি পৰ্যায়লৈ লৈ গৈ আছে। এনেকুৱা ধৰণৰ ৰবটে বিভিন্ন পৰ্যায়ত, বিভিন্ন ছেক্টৰত, বিভিন্ন আপোনাৰ যিবিলাক প্ৰচেছিং ইউনিট বা ফেক্টৰী, ইয়াৰ কাৰ্য সমাপন কৰিবলৈ সক্ষম হৈছে। তাক আমি যদি প্ৰগ্ৰেম ছেট কৰি দিয়া হয়,
এই ৰবটে ঠিক গৈ সেই তেনেকুৱা ধৰণৰ কামখিনি অনায়াসে কৰিব পাৰে। আৰু এইটো এটা হৈছে মানুহৰ জীৱনৰ অতি প্ৰয়োজনীয় বস্তু। এইটো হৈছে ৱাকিং এছিষ্টেঞ্চ। এয়া ৰবট হয়, এয়া ৱাকিং এছিষ্টেঞ্চ। এই মানুহবিলাকে এনেকৈ ধৰণে পিন্ধি লৈ যিসকলে কাৰ্যক্ষমতা কমি যায় বা আমি বিভিন্ন দুৰাৰোগ্য ৰোগত ভুগি পেলাই আমি কাম কৰিবলৈ ক্ষমতা নথকা হয় বা সক্ষম হওঁ, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ এই যিটো ৱাকিং এছিষ্টেঞ্চ এইটো ব্যৱহাৰ কৰিব পাৰোঁ। ইমান সময় আপোনালোকক আমি বিভিন্ন ৰবটে কেনেধৰণে কাৰ্য সম্পাদন কৰে এইবিলাক দেখালোঁ। কেণ্টন ফেয়াৰ বিভিন্ন অংশবিলাক দেখালোঁ, সমাগম দেখালোঁ। আৰু অসমৰ পৰা আহি ইয়াত মই যি অনুভৱ কৰিলোঁ সেয়াও আপোনালোকলৈ অৱগত কৰিলোঁ। গতিকে ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰি বিভিন্নজনে চাব পাৰে, মই স্বচক্ষে প্ৰত্যক্ষ কৰা যি সত্য ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। ধন্যবাদ। জয় আই অসম।